আজি গৈ আছো ডক্টৰৰ ওচৰত মানে মোৰ এই হাত দুখৰ চাগে কাটিব লাগিব লংটা মুখত খাব লাগিব আৰু পুৰা ৰেষ্ট ল'ব এই ফালৰ পৰা যোনটো মাছল আহে এইটো মাছল প্ৰব্লেম আছে কাটিব লাগিব কাটিব নালাগে হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে কিন্তু মোৰ শৰীৰটো আজি ভাল নহয় আজি গৈ আছো ডক্টৰৰ ওচৰত মানে মোৰ এই হাত দুখৰ চাগে কাটিব লাগিব কেইদিন ধৰি মানে এই হাত দুখত ইমান পেইন হৈ আছে আৰু কেতিয়াবা মানে হাতখন অচল হৈ পৰে মানে একো বস্তু লাৰিব নোৱাৰোঁ একমাহ ধৰি এইটো মানে বেমাৰত ভুগি আছোঁ হাজবেণ্ডক কৈ আছোঁ লৈ যাবলৈ ইমান গুৰুত্বই নিদিয়ে আৰু আচলতে এইটো সিহঁতৰো দোষ নহয় যেতিয়া আমি মাইকী মানুহে মানে ঘৰত সকলো কাম কৰি বাচ্চাক লালন পালন কৰোঁ মানে সব কাম মেইনটেইন কৰিয়ে মানে বেমাৰ যিমানেই হওক কৰিয়ে থাকোঁ সিহঁতে ভাবে যে সেইটোৱে চাগে মানে আমি ভালে আছোঁ এনেই বেমাৰ অলপ চলপ হৈছে কিন্তু আজি কালিৰ পৰা প্ৰব্লেমটো ইমানেই বাঢ়িছে যে হাজবেণ্ডে মানে নিজে চকুত যেতিয়া পৰিলে তেতিয়া আজি ওলাই গ'ল মোক ডক্টৰৰ ওচৰত লৈ যোৱাৰ কাৰণে সেইকাৰণে আজি ওলাই গৈ আছোঁ ডক্টৰক দেখাই চাওঁ কি কয় ডক্টৰে কি কৰিব লাগে আপোনালোকেও কমেণ্ট কৰি জনাবচোন যদি আপোনালোকৰ বেমাৰ হয় হাজবেণ্ডে গুৰুত্ব দিয়ে নে নিদিয়ে এইটো আমি ওলাই গ'লোঁ আহানক লৈ পিনে ডক্টৰৰ ওচৰত এইটো আমি আহি পাই গ'লোঁ আমাৰ বৰপেটা অসামৰিক চিকিৎসালয় যিটো কলকাছিয়াতে অৱস্থিত চাওকচোন আজি ভিৰৰ অৱস্থা মই ভাবি আছোঁ আহানক লৈ পিনে কেনেকৈ মানে লাইনত থিয় হ'ম কিন্তু মোৰ আকৌ এটা এডভান্টেজ আছে মই ইয়াতে 2 বছৰমান এজ এ ষ্টাফ নাৰ্ছ কাম কৰি গৈছোঁ সেইকাৰণে ডাইৰেক্ট ভিতৰতে সোমাই গ'লোঁ আৰু টিকেটটো কাটি ল'লোঁ কি পইচা লোৱা নাই হস্পিটেল ষ্টাফ হিচাপত লৈছোঁ ন মই হস্পিটেল ষ্টাফে হয় বেলেগত গৈছোঁ তথাপি কামটো ইয়াতে কৰিছোঁ আচ্ছা পুৰা 2 বছৰ কাম কৰিছোঁ এতিয়াও যদি কিবা হেল্পৰ কাৰণে মাতে এতিয়াও আহিম আচ্ছা 16 নম্বৰ ডক্টৰ হাত বোলে কাটিব লাগিব কৈছে হাত কাটিব নালাগে একো মানে ঠিক হ্যাঁ ঠিক হৈ যাব অসুবিধা নাই বোলে মোক মানে মাথা খাই দিলে ৰেষ্ট দিব লাগিব ৰেষ্ট দিব লাগিব বাচ্চা তেনেহ'লে বেলেগক দিব লাগিব বাচ্চাটো বেলেগক দিয়ে ভাল আচ্ছা হাত কাটিব নালাগে ঠিক আছে হ্যাঁ মানে আমিনুল ছাৰক ধন্যবাদ জনাইছোঁ আৰু ভালকে চাই দিলে লংটা মুখত খাব লাগিব আৰু পুৰা ৰেষ্ট ল'ব লাগিব এই ফালৰ পৰা যোনটো মাছল আহে এইটো মাছল প্ৰব্লেম আছে কাটিব লাগিব কাটিব নালাগে এটা টেবলেটৰ কাৰণে 10 দিন খাওঁতে খালে ভাল নাপালে বেলেগ কিবা মানে কাটিব লাগিব তাৰপিছত কাটিব লাগিব তুমি দেখোন ক'লা কাটিব লাগিব মই লৈ না ডক্টৰ দেখুৱাই আমি ওলাই আহিলোঁ আৰু এতিয়া যাম আয়নৰ ৰিজাল্টৰ কাৰণে আজি আয়নৰ ৰিজাল্ট দিছে মানে আপোনাৰ কাৰণে হৈছে কি হৈছে আপুনি বাচ্চাক নাৰাখে মই অকলে ৰাখি মানে হাতটো বিষাই গৈছে সেইকাৰণে হাতৰ মাছলটো মানে মেজৰটো একো হোৱা নাই ডক্টৰে কৈ দিলে 10 দিনৰ মেডিচিন দিছে এইটো খাই যদি ভাল নাপায় তেনেহ'লে মেজৰে হয় মেডিচিন দিব তেতিয়া লং টাইম বহুত দিনৰ নাই অসুবিধা নাই হৈ যাব এইটো চিন্তা নাই আচ্ছা বহুতৰ জ্বলন হয় আমাৰ ভিডিঅ'বিলাক চাই কি কম তেওঁলোকৰ কাৰণে এটা কথা কৈছোঁ যে এইটো এটা কোৱালিটি থাকিব লাগিব আপোনাৰ ভিতৰত ঠিক আছে আৰু বিশেষকৈ আমি ভিডিঅ'বিলাক কৰোঁ যিবিলাক ভিডিঅ' আপোনালোকৰ কাৰণে খুবেই দৰকাৰী ঠিক আছে মানে এইটো এটা সমস্যা মানে আপোনাৰ পেইন হয় বা চিকিৎসাৰ ক্ষেত্ৰত এইটো ভিডিঅ'টো চালে কি ইমান চিন্তাৰ কোনো কাৰণ নাই বেছিভাগ মানে বাচ্চা যিবিলাক মাক আছে ন সিহঁতৰে হয় মানে কোলাত একেধাৰাই কোলাত ৰাখিব লাগে কোলাত ৰাখিলে মানে হাতত বেছিকে প্ৰেছাৰ পৰিলে মানে তেতিয়া মেজৰে হয় মানে ইয়াৰ যিটো মাছাৰ হয় শোল্ডাৰ মাছাৰ এই মাছলত প্ৰব্লেম নহয় চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে চিন্তা কৰিব নালাগে ট্ৰিটমেণ্ট ল'ব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব মেইনলি নিজে উস্তাদি নকৰিব ঠিক আছে উস্তাদি কৰিলে তাৰ পৰা কিবা এটা হৈ যাব বেলেগ কিবা ফাৰ্মাচীৰ সন্মুখত গাড়ীটো ৰখাই আয়নৰ পাপাই আনিব গ'লে মোৰ কাৰণে মেডিচিন আৰু আয়নৰ পাপাই এইটো ফাৰ্মাচীৰ পৰা লৈ ল'লে মেডিচিনটো আৰু আমি মেডিচিনটো লৈ পিনে আহি গ'লোঁ আয়নৰ স্কুলত আছাম টেকনো স্কুল এইটো কলকাছিয়াতে আৰু চাওক এইটো বৰ্ডতে ৰিজাল্টৰ লিষ্টটো মানে দি দিছে আয়ন হক 97
বোৰ্ড লিষ্টত ৰিজাল্টটো চোৱাৰ পিছত এতিয়া গৈ আছোঁ মেমৰ ওচৰত যাই পিনে আয়নৰ পেপাৰখিনি চেক কৰিব লাগিব কি লিখিছে আৰু কি ভুল হৈছে সেইখিনি আকৌ ঘৰত যাই শিকাব লাগিব সেইকাৰণে আহি গ'লোঁ পেপাৰখিনি চেক কৰা ফাৰ্ষ্টতটো ইংলিছ এইটো আকৌ মেথছ আৰু মেথছত চাওঁ কি লিখিছে আৰু এইটো হ'ল ড্ৰয়িং আৰু দুটা হৈ গৈছে EVS আৰু ৰাইমছৰ সেইটোতো আৰু পেপাৰ মই আকৌ মেমজনীৰ লগত আয়নৰ কথা সুধি আছিলোঁ যে কি স্কুলত আহি সি পঢ়া শুনা কৰেনে বেছিভাগ বদমাচিয়ে কৰি থাকে এইজনী মেম আকৌ আয়নৰ পাপাৰ ক্লাছমেট আছিল সেইকাৰণে আমি অলপ ধেমালি কৰি আছিলোঁ আৰু এইটো চাওক বাচ্চাবিলাকে খেলি আছে ভিডিঅ'টো এইখিনি ভাল লাগিলে আপোনালোকে চাব আৰু যিবিলাকে যিসকলে মানে ভাল নালাগে নাচালেই হ'ল ব্লক কৰি দিলে হ'ল আৰু বহুত ছাপোৰ্ট দিছে আপোনালোকে মৌচুমীক বা মৌচুমীৰ যিবিলাক ডেইলি ব্লগ অজনা কথা থেংক ইউ